এই ঠাণ্ডাৰ দিনত আপোনাৰ ছালৰ যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে, ছালখন শুকাই খহটা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে বেচনৰ ফেচ পেক এনেদৰে লগাব। ছালখন জিলিকি উঠিব, শুকান ছালৰ সমস্যা দূৰ হ'ব, ক'লা দাগ থাকিলে কমিব। হয় ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ঠাণ্ডাৰ দিন আহিছে আৰু এই ঠাণ্ডাৰ দিন অহাৰ লগে লগে আমাৰ ছালখন খুব বেছিকৈ শুকান হৈ যায় আৰু ছালৰ উজ্জ্বলতাও নোহোৱা হৈ যায়। এনে সময়ত আপোনালোকে ছালখনত কি বস্তু লগালে ছালখনৰ উজ্জ্বলতাও আহিব আৰু লগতে আপোনালোকৰ ছালৰ শুকানতাও দূৰ হ'ব, তেনেকুৱা এটা ৰিমেডি আজি মই আপোনালোকলৈ লৈ আহিছোঁ। কাৰণ ঠাণ্ডাৰ দিনত কিবা এটা বস্তু স্কিনত লগাই দিম, কিজনী আমাৰ ছালখন খুব বেছিকৈ ড্ৰাই হৈ যায়, ফাটি যায়, ছালখন খুব দেখিবলৈ বেয়া হৈ যায়, ফপৰা হৈ যায়, এনেকুৱা এটা ভাৱ হয়। সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেচনৰ খুব বঢ়িয়া এটা ৰিমেডি, যিটো ৰিমেডিয়ে আপোনালোকৰ ছালখন যদি ক'লা পৰিছে, ক'লা পৰা সমস্যাও দূৰ কৰিব, ছালখন চাফা কৰিবলৈ, বগা কৰিবলৈ সহায় কৰিব। যদি ছালখন খুব বেছিকৈ ড্ৰাই হৈ যায়, ড্ৰাইনেছো দূৰ কৰিব আৰু লগতে ছালখনৰ উজ্জ্বলতা আহিবলৈও সহায় কৰিব। এতিয়া আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, অসমীয়া হাউচৱাইফ চেনেলটোৰ এটা ডাঙৰ ফেমিলি আছে। এই ফেমিলিটোৱে মোৰ এই চেনেলটোত আপলোড কৰি থকা সকলোবোৰ ৰিমেডি বহুত ভাল পায় আৰু ভাল ভাল কমেণ্টো কৰে। আপোনালোকে যদি মোৰ এই ফেমিলিটোৰ সদস্য হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে সোনকালে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া বেচনৰ ফেচ পেকটো লগোৱাৰ আগত স্কিনখন ভালকৈ ক্লিন কৰি ল'ম। আৰু ক্লিন কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক নেচাৰেল খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। ঠাণ্ডা দিনত আপোনাৰ মুখৰ ছালখন চাফা কৰিবৰ কাৰণে এটা নেচাৰেল ক্লিনজাৰ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে। তাৰ কাৰণে ল'ব গাখীৰ এচামুচ। গাখীৰ চামুচ আপোনালোকে কেঁচা গাখীৰ ল'ব, আৰু কেঁচা গাখীৰ নাথাকিলেও আপোনালোকে গৰমোৱা গাখীৰ হ'লেও গাখীৰ চামুচ আপোনালোকে ঠাণ্ডা কৰি ল'ব। আৰু এচামুচ গাখীৰৰ লগত মই আধা চামুচ এতিয়া মৌ মিক্স কৰিম। মৌয়ে আমাৰ ছালখন উজ্জ্বল হ'বলৈ সহায় কৰিব, গাখীৰে আমাৰ ছালখন চাফা কৰিবলৈ সহায় কৰিব। এনেধৰণে আপোনালোকে নেচাৰেল ক্লিনজাৰ ঘৰতে তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে আপোনালোকৰ ছালখন শুকাই নাযাব। ঠাণ্ডা দিনত ছালৰ উজ্জ্বলতাও থাকিব আৰু ক'লা দাগ থাকিলেও কমিব। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰি লৈছোঁ অকণমান নাৰিকল তেল। নাৰিকল তেলে আপোনালোকৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া এইটো খুব বঢ়িয়া এটা নেচাৰেল হোমমেড ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। আৰু এইটো কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো দেখুৱাইছোঁ। আৰু এইটো ব্যৱহাৰ কৰিবৰ কাৰণে এটুকুৰা কপাহ লাগিব। এই কপাহ টুকুৰা ইয়াতে এনেকৈ তিয়াই ল'ম। তিয়াই লোৱাৰ পাছত এই কপাহ টুকুৰাই লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন এনেকৈ মাছাজ কৰি কৰি ক্লিন কৰিম। ঠাণ্ডাৰ দিনত আপোনালোকে এনেধৰণৰ হোমমেড ক্লিনজাৰে যদি স্কিনখন চাফা কৰিব পাৰে সদায়, তেতিয়াহ'লে আপোনালোকৰ ছালখন ড্ৰাই নহ'ব, ছালখন হাইড্ৰেট হৈ থাকিব, সতেজ হৈ থাকিব, ছালখনৰ উজ্জ্বলতাও আহিবলৈ সহায় হ'ব, ক'লা দাগ চাগ থাকিলে সেইবোৰ কমিবলৈও সহায় হ'ব, যদি ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণ দূৰ হৈ যাব। এনেধৰণে আপোনালোকে স্কিন চাফা কৰিবৰ কাৰণে নেচাৰেল হোমমেড ক্লিনজাৰ ব্যৱহাৰ কৰিব। সপ্তাহত 2 দিন বা এদিন আপোনালোকে বজাৰৰ ফেচ ৱাছ ব্যৱহাৰ কৰিব, কিন্তু ৰেগুলাৰ আপোনালোকে বজাৰৰ ফেচ ৱাছ ব্যৱহাৰ নকৰিব। এনেকৈ আপোনালোকে 2-3 মিনিট মাছাজ কৰি কৰি ক্লিন কৰিব। তাৰ পাছত এখন ভিজা ৰুমাল ল'ব। সেই ভিজা ৰুমালখনেৰে এনেকৈ মুখখন মচি ল'ব। আজিৰ এই বেচনৰ ফেচ পেকটো আপোনালোকে দিনতো কৰিব পাৰে, ৰাতিও কৰিব পাৰে। মোক কিছুমানে কমেণ্ট কৰে যে ৰাতি স্কিন কেয়াৰ কৰিবলৈ আমনি লাগে, এলাহ লাগে। আপুনি দিনত আমি কেনেকৈ আমাৰ ছালখনৰ যত্ন ল'ম, দিনত লগোৱা ৰিমেডি দেখুৱাবচোন। আপোনালোকে এই ৰিমেডিটো দিনত লগাব পাৰিব। বেচনৰ ফেচ পেকটো কেনেকৈ বনাওঁ চাওঁ বলক। এই ঠাণ্ডাৰ দিনত আপোনাৰ ছালখনত বেচনৰ ফেচ পেক কেনেদৰে লগাব তাৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা বেচনৰ ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে এতিয়া মই লৈছোঁ এচামুচৰ জোখাৰে বেচন। বেচনে আপোনাৰ ছালখন চাফা কৰাৰ উপৰিও আপোনালোকৰ ছালখন উজ্জ্বল কৰিবলৈও সহায় কৰিব। ঠাণ্ডাৰ দিনত আমাৰ যিকোনো ফেচ পেক লগাবলৈ ভয় লাগে, নহয়নে বাৰু? কিজনিবা আমাৰ ছালখন বেছিকৈ শুকান হৈ যায়, ছালৰ উজ্জ্বলতা নোহোৱা হৈ যায়। কিন্তু বেচন আজি মই দেখুৱাৰ ধৰণে আপোনালোকে স্কিনত ফেচ পেক বনাই লগাব পাৰিব, ঠাণ্ডা দিনতো পাৰিব। এতিয়া মই বেচনৰ লগত মিক্স কৰিছোঁ অকণমান দৈ। দৈ মই এচামুচৰ জোখাৰে দিছোঁ, দি পেলাই ভালকৈ দৈখিনি মিক্স কৰি লৈছোঁ। আপোনালোকে বেছি দৈ দিব নালাগে, আৰু দৈ দিলে আপোনালোকে অকণমান ডাঠ দৈ দিব। আৰু ইয়াৰ লগতে এতিয়া মই আধা চামুচৰ জোখাৰে মৌ মিক্স কৰিম। মৌৱে আমাৰ ছালখন ঠাণ্ডাৰ দিনত হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে, আৰু মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতাও বঢ়াব পাৰে। মৌ আধা চামুচ মই ভালকৈ ইয়াৰ লগতে মিক্স কৰি লোৱাৰ পাছত ফেচ পেকটো দেখিছেনে অকণমান ঢিলা হৈ গৈছে। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান নেমু ৰস।
নেমু ৰস আপোনালোকৰ যদি খুব বেছিকৈ ড্ৰাই স্কিন বা নেমু ৰস আপোনালোকৰ স্কিনত চুট নকৰে তেতিয়াহ'লে আপোনালোকে নেমু ৰসৰ ঠাইত বিলাহী ৰস দি ল'ব নেমু ৰস মই দি ল'লোঁ 2-3 টোপাল মানৰ জোখাৰেহে নেমু ৰসে আমাৰ ছালত যদি কলা দাগ থাকে সেই কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব এতিয়া মই ইয়াতে 2-3 টোপাল মানৰ জোখাৰে এয়া অলিভ অইল দিছোঁ অলিভ অইলে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব আপোনালোকৰ ঘৰত যদি অলিভ অইল আছে দিব যদি নাই নাৰিকল তেল দিব এই ফেচ পেকটোৱে আপোনালোকৰ ছালখন খহটা হ'লে নিমজ কৰিবলৈ সহায় কৰিব উজ্জ্বলতা নাইকিয়া হ'লে উজ্জ্বলতাও আনিবলৈ সহায় কৰিব আৰু লগতে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব কলা দাগ থাকিলেও দূৰ কৰিব এতিয়া বেচনৰ এই ফেচ পেকটো কেনেদৰে আমাৰ স্কিনত লগাব লাগে চাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা বেচনৰ ফেচ পেক এই বেচনৰ ফেচ পেকটো ঠাণ্ডা দিনত স্কিনত লগালে আপোনালোকৰ স্কিনখন ড্ৰাই নহয় আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ হ'ব খুব ধুনীয়াকৈ উজ্জ্বলতাও আহিব আৰু আপোনালোকৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব এতিয়া কেনে ধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ প্ৰথমতে পাতলকৈ এটা পলেপ লগাই ল'ম ডাঠকৈ নলগাওঁ পাতলকৈ লগাম গোটেই মুখখনতে এটা পাতল পলেপ লগাই ল'লোঁ পাতল পলেপটো লগাই লোৱাৰ পাছত লাহে লাহে বেছি স্কিনত প্ৰেছাৰ নিদিয়াকৈ আপোনালোকে চাৰ্কুলাৰ মোচনত স্কিনখন 3-4 মিনিট মাছাজ কৰিব এনেকৈ মাছাজ কৰি দিলে স্কিনত যিবোৰ শুকান ছাল বা মৃত ছাল সেইবোৰ লাগি থাকে সেই ছালবোৰ আঁতৰি যাব আৰু সেই ছালবোৰ যেতিয়া স্কিনৰ পৰা আমাৰ আঁতৰি যায় তেতিয়া আমাৰ স্কিনখনত খুব ধুনীয়া এটা উজ্জ্বলতা আহে আৰু ঠাণ্ডাৰ দিনত আমাৰ স্কিনত ডেড চেল বেছিকৈ থাকে বা শুকান ছালবোৰ বেছিকৈ লাগি থাকে সেইবোৰ আঁতৰাই থাকিলেহে আমাৰ ছালখনৰ উজ্জ্বলতা আহিব ছালখন কলা দাগ নপৰিব ছালখন ড্ৰাই নহ'ব সেইকাৰণে এনেকৈ আপোনালোকে ফেচ পেকটো পাতলকৈ প্ৰথম তৰফটো লগাই লৈ 3-4 মিনিট মাছাজ কৰিব আৰু চকুৰ কাষত যদি আপোনালোকৰ ডাৰ্ক চাৰ্কুলৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে এনেকৈ চকুৰ কাষত এই আঙুলিটোৱে ভালকৈ লাহে লাহে বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব এনে ধৰণে 3-4 মিনিট মাছাজ কৰাৰ পাছত বাকি থকা যিখিনি ফেচ পেক সেই ফেচ পেকখিনি এটা ডাঠকৈ পলেপ লগাই দিব এই ফেচ পেকটো লগাই মুখখন ধোৱাৰ পাছত আপোনালোকৰ ছালখন কেতিয়াও ড্ৰাই হৈ নাযায় ছালখন হাইড্ৰেট হৈ থাকিব আৰু এই ফেচ পেকটো লগাই আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব মুখত গোলাপ জল লগালে এটা ভাল টোনাৰৰ কাম কৰে সেইকাৰণে অকণমান আপোনালোকে গোলাপ জল মুখত লগাই ল'ব মুখত লগাই লোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব আৰু যদি আপোনালোকে এই ফেচ পেকটো ৰাতি লগাই লগোৱাৰ পাছত আপোনালোকে অকণমান নাৰিকল তেলৰ লগত অকণমান গ্লিচাৰিন বা অকণমান ভিটামিন এ কেপচুলৰ অইলটো মিক্স কৰি লগাব আজিৰ এই বেচনৰ ফেচ পেকটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ